সংবাদমেলত উপস্থিত হ'ব পৰা কোকৰাঝাৰ প্ৰেছ ক্লাবৰ সকলোবোৰ প্ৰতিনিধিসকল, আমাৰ এই সংবাদমেলত যোগদান কৰাৰ কাৰণে আপোনালোক সকলোৰে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি স্বাগতম জনাওঁ। আজি আমাৰ ক'বলগীয়া মুখ্যতম কথাবোৰ হ'ল চলিত জুলাই মাহৰ যোৱা 19 তাৰিখত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আমাৰ BTD অঞ্চলৰ বিভিন্ন ট্ৰাইবেল আৰু বড়ো সংগঠনসমূহক তেওঁলোকৰ সৈতে ইণ্টাৰেকশ্যন কৰাৰ কাৰণে নিমন্ত্ৰণ জনাইছিল আৰু সেই নিমন্ত্ৰণৰ ইতিবাচক সমৰ্থন জনাই আমিও যোগদান কৰিবলৈ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত আমি ভাগ লৈছিলোঁ। এই ইণ্টাৰেকশ্যনত আমাৰ বড়োলেণ্ড পিপুলছ কমিটি on the delimitation of assembly and parliamentary constituencies, BTD Assam, Old Reserve for ST constituencies, headquarters Kokrajhar, Old Bodo Senior Citizens Forum, Bodo National Students Union, Bodoland Janojati Suraksha Mons, Porbojora ST Assembly Demand Committee আৰু তেনেকৈ অন্যান্য বড়ো ফ্ৰণ্টেল সংগঠনৰ ফালৰ পৰা আমি তাত অংশগ্ৰহণ কৰিছিলোঁ। মোটামুটি তাতে আমি উত্থাপন কৰা দাবীসমূহ হ'ল মুখ্যতম তিনিটা। প্ৰথম দাবী হ'ল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যোৱা 2022 চনৰ 27 ডিচেম্বৰ তাৰিখৰ পৰা অসমৰ বিধানসভাৰ সমষ্টি আৰু লোকসভাৰ সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু সেই প্ৰক্ৰিয়াৰ ফলস্বৰূপে যোৱা জুন মাহৰ 20 তাৰিখত তেওঁলোকৰ ড্ৰাফ্ট প্ৰপ'জেল প্ৰকাশ কৰিছিল, যি ড্ৰাফ্ট প্ৰপ'জেলক আমি কোনো পধ্যে গ্ৰহণ কৰিব পৰা নাই, কিয়নো ক'লে আমাৰ BTD অঞ্চল ভাৰত সংবিধানৰ 6 শিডিউলৰ অধীনত গঠিত হোৱা এটা স্বায়ত্তশাসিত এটা অঞ্চল আৰু সেই স্বায়ত্তশাসিত অঞ্চলসমূহত অসমত তিনিটা স্বায়ত্তশাসিত অঞ্চল আছে। এটা হ'ল কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ। এই 6 শিডিউলৰ অধীনত থকা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ভিতৰত ভাৰতৰ সংবিধান আৰ্টিকেল 332 সাবক্লজ 2 মতে 6 শিডিউল এৰিয়াত থকা জনজাতি লোকসকলৰ কাৰণে এছেম্বলি ছিটসমূহ ট্ৰাইবেলসকলৰ কাৰণে গোটেই ৰিজাৰ্ভ হ'ব লাগে। যোৱা 20 জুন তাৰিখত যি এটা ড্ৰাফ্ট প্ৰপ'জেল ঘোষণা কৰিছিল, প্ৰকাশ কৰিছিল, তাতেই আমাৰ BTD অঞ্চলক সৰ্বমুঠ 15খন বিধানসভা সমষ্টি এল'কেট কৰা বুলি দেখুৱাইছিল। কিন্তু এই 15খন বিধানসভা সমষ্টিসমূহৰ ভিতৰত কেৱল 6খন বিধানসভা সমষ্টিসমূহকহে 1976 চনত গঠিত হোৱা ডেলিমিটেশ্যন কমিশ্যনে যি 6টা সমষ্টিক দি গৈছিল, এই পুৰণা সমষ্টিসমূহকে নামটো মাত্ৰ কিছুমানৰ নাম সলনি কৰি 6টা এছেম্বলি ছেগমেণ্টসমূহকে জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে দেখুৱাইছে। আমি ডিমাণ্ড কৰিছোঁ যে ভাৰতৰ সংবিধান আৰ্টিকেল 332 সাবক্লজ 2 মতে, সাবক্লজ 6 মতে 15খন বিধানসভাৰ সমষ্টিসমূহ গোটেই জনজাতিৰ কাৰণে সংৰক্ষিত আসন হ'ব লাগে। দ্বিতীয় দাবী হ'ল ভাৰতৰ সংবিধান আৰ্টিকেল 330 সাবক্লজ C মতে 6 শিডিউল এৰিয়াত যিখিনি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল থাকে, এই অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলসমূহত থকা জনজাতি লোকসকলৰ কাৰণে পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিসমূহ ৰিজাৰ্ভ থাকিব লাগে, যাৰ কাৰণে কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, নৰ্থ কাছাৰ হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট, এই তিনিখন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ ক্ষেত্ৰত 6খন বিধানসভাৰ সমষ্টিসমূহক
পাহাৰীয়া জনজাতিৰ কাৰণে সংৰক্ষিত আসন হিচাপে দেখুৱাইছে। আৰু আমাৰ ওচৰতে মেঘালয় নামৰ এখন ৰাজ্য এতিয়া চলি আছে। সেই মেঘালয় ৰাজ্যত 6 শিডিউল চলি আছে। মেঘালয় বিধানসভা সমষ্টিৰ সৰ্বমুঠ 60খন বিধানসভা সমষ্টি আছে। সেই 60খন বিধানসভা সমষ্টিৰ ভিতৰত মাত্ৰ 4খনহে জেনেৰেল। মেক্সিমাম 56খন বিধানসভা সমষ্টিৰ ট্ৰাইবেলখন ৰিজাৰ্ভ। ঠিক তেনেকৈ মিজোৰাম ৰাজ্যত ইষ্ট আইজল নামৰ বিধানসভা সমষ্টিৰ বাহিৰে বাকী 39খন বিধানসভা সমষ্টি ট্ৰাইবেলখন ৰিজাৰ্ভ। এইটো যদি ভাৰতৰ মানচিত্ৰ যদি সম্ভৱ যদি হয়, তেতিয়াহ'লে আমাৰ বিটিডি অঞ্চলৰ কাৰণে যি 15খন বিধানসভা সমষ্টি নিৰ্ধাৰণ কৰা হৈছে, সেই 15খন কাৰণে একেলগে ৰিজাৰ্ভ ৰাখিব নোৱাৰে। আমাৰ এইটো ডাঙৰ প্ৰশ্ন আৰু দাবী। দ্বিতীয় দাবী হ'ল আৰ্টিকেল 330 সাব ক্লজ চি মতে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী কনষ্টিটিউৱেন্সি ৰিজাৰ্ভ হ'ব লাগে। আৰু কোকৰাঝাৰৰ লগতে ওদালগুৰি জিলাৰ 4খন বিধানসভা সমষ্টি আৰু বাক্সা জিলাৰ 2খন বিধানসভা সমষ্টিসমূহক লৈ 6খন বিধানসভা সমষ্টিক সাঙুৰি ওদালগুৰি নামৰ এখন নতুন সংসদীয় সমষ্টি পাৰ্লিমেণ্টাৰী কনষ্টিটিউৱেন্সি গঠন কৰিব লাগিব বুলি আমি দাবী উত্থাপন কৰোঁ। আৰু সেই সমষ্টিখনো সংবিধানৰ আৰ্টিকেল 330 সাব ক্লজ চি মতে ৰিজাৰ্ভ হ'ব লাগে। কিন্তু 20 জুন তাৰিখত যি ড্ৰাফ্ট প্ৰপ'জেল পাব্লিছ কৰিছিল, তাত ওদালগুৰি জিলাৰ 4খন বিধানসভা সমষ্টি, বাক্সা জিলাৰ 2খন বিধানসভা সমষ্টিসমূহক জবৰদস্তিভাৱে 6 শিডিউলৰ বাহিৰৰ 5খন বিধানসভা সমষ্টিৰ সৈতে লগ লগাই দৰং নামৰ নতুন এখন পাৰ্লিমেণ্টাৰী কনষ্টিটিউৱেন্সি বনাই দিয়াৰ সময় দিছে। আমি সেইটো জোৰদাৰভাৱে বিৰুদ্ধাচৰণ কৰিছোঁ, অপ'জ কৰিছোঁ, কোনো পধ্যে মানিব নোৱাৰোঁ। আৰু এটা প্ৰশ্ন কৰা হ'ল যে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী কনষ্টিটিউৱেন্সি কমিশ্যনে, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যদিও ৰিজাৰ্ভ চিট দেখুৱাইছে, মই প্ৰশ্ন কৰিছোঁ মিষ্টাৰ অনুপ চন্দ্ৰ পাণ্ডে, তেওঁ ওৱান অফ দি ইলেকশ্যন কমিশ্যনাৰ, যে কোকৰাঝাৰ পাৰ্লিমেণ্টাৰী সমষ্টিটোৰ যিটো ট্ৰাইবেল ষ্টেটাছ সেইটো অক্ষুণ্ণ ৰাখিলে। কিন্তু আমি জনামতে বুজামতে ভাৰতৰ সংবিধান আৰ্টিকেল 330 সাব ক্লজ চি মতে আপোনালোকে এইটো দেখুওৱা নাই। ভাৰতৰ সংবিধান আৰ্টিকেল 330 সাব ক্লজ বি মতে আপোনাক দেখুৱাইছে। সাব ক্লজ বি হ'ল নন 6 শিডিউল এৰিয়াৰ ট্ৰাইবেলৰ কাৰণেহে সংৰক্ষিত সংসদীয় সমষ্টি সংৰক্ষণ কৰাৰ ব্যৱস্থা লিখা আছে। মানে ইয়াৰ উদ্দেশ্য কি, আমাৰ বিটিডিক যে 6 শিডিউল প্ৰভিজনৰ পৰা সম্পূৰ্ণভাৱে উঠাই দিয়াৰ ইয়াত যে গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ যে আছে, কাম কৰি আছে, এইটো স্পষ্ট প্ৰমাণ হৈ গ'ল। মেটেৰিয়েল প্ৰুফ ইভিডেন্স ওলাই পৰিল। আৰু এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ জৰিয়তে ড্ৰাফ্ট প্ৰপ'জেলৰ জৰিয়তে প্ৰমাণ দেখুৱালে। আৰু নিষেধ কৰা ষড়যন্ত্ৰ মানে একশ্যনত নামি গ'ল। ভেৰি ডেট্ৰিমেণ্টেল একশ্যনত য'ত মানে তিৱা, বড়ো, কাৰ্বি মানুহৰ যথেষ্ট পপুলেশ্যন আছে, ইয়াকো জেনেৰেল দেখুৱাইছে। আৰু ডিব্ৰুগড় জিলাৰ থিংখং বিধানসভা সমষ্টি, ইয়াকো জেনেৰেল দেখুৱাইছে। গতিকে এইখিনি স্পেচিফিক কিছুমান বিধানসভা সমষ্টিসমূহক জনজাতিৰ কাৰণে সংৰক্ষিত আসন ৰাখিব লাগিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। আমি যথেষ্ট আশাবাদী, যদি ইণ্ডিপেণ্ডেণ্টলি নিজাববীয়াকৈ নিজৰ বিবেক মতে, চিন্তা চৰ্চা মতে যদি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যোৱা 19 তাৰিখত আমাৰ পৰা হিয়াৰিং লোৱাৰ পিছত যদি সুস্থ মতনভাৱে কাৰো ৰাজনৈতিক হেঁচা বা প্ৰৰোচনাত বা ডিক্টেশ্যনত যদি কাম কৰিব লগা নহয়, নিশ্চয় আমি 90% আমি জাষ্টিছ পাম বুলি আমি যথেষ্ট আশাবাদী। আৰু যদি আমি আশা কৰা মতে জাষ্টিছ যদি আমাক দিয়া নহয়,
তেতিয়াহ'লে উপায় নাই আইনৰ সহায় ল'বলৈ আমি বদ্ধপৰিকৰ কেনেকৈ যে ভাৰতৰ সংবিধানৰ কোনোবা প্ৰভিজনক ভাইলেট যদি কৰিছে নেকি জুডিচিয়াৰীৰ পৰা আমি জাষ্টিচ বিচাৰি আমি ওলাই যাম আৰু এইখিনিতে অতি দুখ লগা এটা কথা মই উল্লেখ কৰি বিচাৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিৰ এটা জাতীয় ভৱিষ্যত প্ৰজন্মসকলৰ এটা নেশ্যনেলিষ্ট য়ং জেনেৰেশ্যন এটা জাতীয় সংগঠন আছে ইয়াৰ বৰ্তমানৰ সভাপতি তেখেত দীপেন বড়ো ডাঙৰীয়াই 19 তাৰিখত ইলেকশ্যন কমিশ্যনৰ সন্মুখত এনেকুৱা এটা মানে আনৱান্টেড অপ্ৰয়োজনীয় অকাম্য অপ্ৰত্যাশিত এটা দাবী উত্থাপন কৰিলে তেওঁলোকৰ নামেই নাছিল যোৱা 11 জুলাই তাৰিখলৈ কাৰোবাৰ যদি অবজেকশ্যন ছাজেশ্যন ডিমাণ্ড যদি ক্লেইম আছে ইলেকশ্যন কমিশ্যন ইণ্ডিয়াৰ ছেক্ৰেটাৰীলৈ পঠিয়াব লাগিছিল মেমৰেণ্ডাম ৰিমাইণ্ডাৰ কিন্তু সিদিনাখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এজন সদস্য তেখেত অনুজ চন্দ্ৰ পাণ্ডে যেতিয়া দীপেন বড়োই কথা ক'বলৈ টিউ দিলে তেওঁক প্ৰশ্ন কৰিছে হু আৰ ইউ আপোনাৰ চিৰিয়েল নম্বৰ ক'ত চিৰিয়েল নম্বৰ নাই তেওঁক ক'বলৈ দিয়াহে নাছিল কিন্তু অসমৰ কয়েকজন অফিচাৰ আছিল তেওঁলোকে পাণ্ডে ডাঙৰীয়াক ব্ৰিফিং দিয়াৰ ফলত তেওঁ কথা ক'বলৈ সুযোগ পালে মেমৰেণ্ডাম পোৱা নাই বুলি কৈছে ডেট মিনছ 11 জুলাই তাৰিখ পৰ্যন্ত তেওঁলোকে অফিচ আৱাৰ সময়ছোৱাত 5টা বজালৈ অফিচলৈ দিল্লীত 5টা বজাৰ ভিতৰত গৈ পোৱা কথা ক'বলৈ দিয়া নাছিল তাতে কি হ'ল সেই যিখিনি ক'লে যোৱা বোলে জুলাই মাহৰ 9 তাৰিখত বড়োমাত বিভিন্ন বড়ো সংগঠনবিলাকৰ এটা যৌথ এটা মিটিং হৈছিল এই যৌথ মিটিঙত সিদ্ধান্ত লৈছিল 6খন এছেম্বলি ছেগমেণ্ট ইলেকশ্যন কমিশ্যনে দিয়া দেখুৱালে 20 জুন তাৰিখৰ যিটো ড্ৰাফ্ট পাব্লিকেশ্যন সেইমতে তাৰ অপৰেঞ্চি 4খনহে বিধানসভা সমষ্টি আকৌ জনজাতিৰ কাৰণে সংৰক্ষিত আসন দিব লাগিল দাবী কৰিলে অদ্ভুত না বোধো না শ্লোৰ অকাম্য আনৱান্টেড আনফৰ্চুনেট উপায় নাপায় লাষ্টত মোৰ হিয়াত লাগিল মোৰ অন্তৰ লাগিল মই উপায় নাপায় তেওঁৰ ষ্টেটমেণ্ট মই কাউণ্টাৰ দিবলৈ বাধ্য পৰিলোঁ দীপেন বড়োই যিখিনি কথা ক'লে এই ভাৰতৰ সংবিধানৰ আৰ্টিকেল 332 ছাবক্লজ 2 ছাবক্লজ 6 আৰ্টিকেল 330 চি ছাবক্লজ C2 সি অৱমাননা কৰিছে সি ভাইলেট কৰিছে বুলি কৈছোঁ আৰু কিছুমান সংগঠন কিছু ৰাজনৈতিক পাৰ্টিবোৰে যেনেকৈ দাবী উত্থাপন কৰিবলৈ লাগিছিল বিশেষকৈ ওদালগুৰি পাৰ্লিয়ামেণ্টৰ সমষ্টিটো জেনেৰেল সমষ্টি সি বিচাৰিছে আমি ৰাষ্ট্ৰপতিলৈ গৈ মেমৰেণ্ডাম দি আহিলোঁ দিল্লীত যোৱা জুন মাহৰ 26 তাৰিখত দ্ৰৌপদী মুৰ্মুক লগ ধৰি আহিলোঁ 46 মিনিট কথা পাতি আহিছোঁ তেখেত যথেষ্ট মন কাণ দি আমাৰ কথা শুনিছিল আমি যথেষ্ট আশাবাদী আছিলোঁ যে ওদালগুৰি পাৰ্লিয়ামেণ্টৰ সমষ্টিও আমাৰ কাৰণে ৰিজাৰ্ভ হ'ব কিন্তু আমাৰে কিছুমান ৰিজনেল পলিটিকেল পাৰ্টিজ কিছুমান সংগঠনবোৰে বিশেষকৈ ওদালগুৰি পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউট ডিমাণ্ড কমিটি বুলি এটা সংগঠন বনাইছে যাৰ চেয়াৰমেন প্ৰদীপ কুমাৰ দৈমাৰী ওৱান অফ দি ফৰ্মাৰ EMs তেওঁলোকে মাত্ৰ সমষ্টিহি বিচাৰিছে অদ্ভুত আমি দুখ পাইছোঁ সেইকাৰণে গোটেই সমগ্ৰ বদলনবাসী ৰাইজৰ আছিল আমাৰ সবিনয় নিবেদন আমাৰ প্ৰাৰ্থনা যে কোনে কি কৰিছে কি কোনে ভুল কৰিছে আপোনালোকে ভালকৈ ভাবি চাওক চিন্তা কৰক বিচাৰ কৰক এইখিনি আমাৰ নিবেদन थाखो जेसेयाव मुं थिसननो हांखुर जानाय फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय रौता नर्थ इस्ट पाब्लिक फरायसालिया नोंथांमोननो मोनसे गोजोनथाव खौरां लाबोदों CBSE जों गनायथि मोननाय रौतानि मुंदांखा नर्थ इस्ट पाब्लिक स्कुलाव दायो थाखो जिसेनि मुं थिसननाया सोलिगासिनो साइन्स आरो आर्ट्स मोन्नैबो स्ट्रीमनि थाखाय रौतानि नर्थ इस्ट पाब्लिक स्कुलाव मुं थिसननाया सोलिगासिनो
बे फरायसालियाव थाखोनि फराफारि आयदा फोरोंथाइजों लोगोसेयैनो JEE नीट CUET इन्जिनियारिं मेडिकेल एन्ट्रेन्स आनजादनि थाखाय उफ्रा फोरोंथाइबो होनाय जायो। बे फरायसालियाव बिजाब बाख्रि, फरायसाफोरनि थाखाय हस्टेल आरो गेलेनाय, मोसानाय बायदि बायदि केरिकुलार एक्टिभिटिसनि सुबिदा दं। गोसो गुदुं फरायसाफोरा दिनैनो दानो नैबे मबाइल नम्बर 8638605769 नङाब्ला 9435184298 आव थोंजों सोलोंनो हागोन।